Welcome to episode 1 of my Singapore series. 2019 চনৰ অক্টোবৰ মাহত মই আৰু মোৰ হাজবেণ্ড ছিংগাপুৰলৈ গৈছিলোঁ। আমাৰ এই যাত্ৰাৰ কিছু অংশ মই মোৰ আগৰ ভিডিঅ'টিত দেখুৱাইছিলোঁ। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে প্লিজ চাব। ইয়াৰ লিংক মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সৰ তলত দি দিছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকক আমাৰ ছিংগাপুৰৰ প্ৰথমটি দিন দেখুৱাবলৈ চেষ্টা কৰিম। Which god is this? Chinese god. Chinese god. Yes. You're from China? Not every Chinese is China. Okay. We are from Singapore, so we are Chinese from Singapore, not from China. Okay. এতিয়া আমি এয়াৰপৰ্টৰ পৰা ওলাই হোটেললৈ গৈ আছোঁ আৰু হোটেলত অলপ ফ্ৰেছ হৈ আমি পোনপ্ৰথমে ওচৰত থকা আৰব ষ্ট্ৰীটলৈ আহিলোঁ। আৰব ষ্ট্ৰীট ফেমাছ হয় চুলতান মছজিদৰ কাৰণে আৰু হাজি লেনৰ কাৰণে। আৰু হাজি লেনত আপোনালোকে দেখিবলৈ পাব ৱৰ্ল্ড ক্লাছ পেইণ্টাৰ্ছবিলাকে কৰা ষ্ট্ৰীট আৰ্ট, য'ত ফটো নুতোলাকৈ একেবাৰে আহিব নোৱাৰিব। তাত বহুত ইণ্ডিয়ান ৰেষ্টুৰেণ্টছ আছে আৰু বুটিক ৰেষ্টুৰেণ্টছ আছে আৰু তাৰ ভিতৰতে এখনত আমি আমাৰ প্ৰথম দিনা আমাৰ লাঞ্চ কৰিলোঁ। আমি ছিংগাপুৰ আহি প্ৰথম আমি আজি হাজি লেন গ'লোঁ। হাজি লেনত আমি লাঞ্চ কৰিলোঁ, তাৰপিছত অলপ চালোঁ, তাৰপিছত এতিয়া আমি গৈ আছোঁ গাৰ্ডেনছ বাই দ্য বে আৰু এটা কি আছিলে গাৰ্ডেনছ বাই দ্য বে আৰু এটা মেৰিনা বে চেন্স গাৰ্ডেনছ বাই দ্য বে আৰু মেৰিনা বে চেন্স। ফাৰ্ষ্ট আমি এতিয়া যাম মেৰিনা বে চেন্স। চ' এতিয়া আমি প্ৰাইভেট কেবত বহিলোঁ, এতিয়া গৈ আছোঁ। চ' এয়া আমি মেৰিনা বে চেন্সৰ 57th ফ্ল'ৰত থকা চেন্স স্কাই পাৰ্কলৈ আহিছোঁ। মেৰিনা বে চেন্স একচুৱেলি এখন লাক্সাৰিয়াছ হোটেল হয়, যিখন এখন নাৱৰ আকৃতিৰে বনোৱা হৈছে আৰু তাত এটা ইনফিনিটি পুল আছে। কিন্তু সেই ইনফিনিটি পুলত ছুইম কৰিবলৈ হ'লে তাত আপোনালোকে থাকিব লাগিব। এই অবজাৰভেটৰী ডেকৰ পৰা গোটেই ছিংগাপুৰৰ চিটি ভিউ দেখা পোৱা যায়, which was one of the spectacular view in my life. আপোনাৰ অনুভৱ ক'ব নেকি কেনেকুৱা লাগিছে? সঁচাই বুজাব নোৱাৰা অনুভৱ আছিল সেইটো। ইয়াৰ পৰা আপোনালোকে ফ্লাৱাৰ ড'ম আৰু ছুপাৰ ট্ৰী গ্ৰুপছবোৰ দেখা পাব। আমি এতিয়া গৈ আছোঁ ক্লাউড ফৰেষ্ট চাবলৈ। যিহেতু টিকেট অলৰেডি আছে আমাৰ ওচৰত, ত' টিকেট কৰিবলৈ দৰকাৰ নাই। বাট টিকেটটো শ্ব' কৰিব লাগিব। আৰু এইটো ছাইডে আছে ক্লাউড ফৰেষ্ট আৰু এইটো ছাইডে আছে ছুপাৰ ট্ৰী গ্ৰুপছ। এইকেইটা বিৰাট ধুনীয়া, ৰাতি হ'লে আৰু ধুনীয়া লাগিব। আৰু সেইখন হৈছে মেৰিনা বে চেন্স। আমি অলপ আগতে তাৰ পৰা আহিলোঁ। It's really, really beautiful. এয়া পাৰ্থ গৈ আছে। পাৰ্থ হেল্ল'। বহুত খোজকাঢ়িব লাগে, সেইকাৰণে পাৰিলে এনেকুৱা ফ্লেট চেণ্ডেলছে পিন্ধা ভাল। ফাৰ্ষ্টতে মই এযোৰ হিলছ পিন্ধিছিলোঁ, বাট মই খুলি থৈ গুচি আহিলোঁ। গম পালোঁ যে বহুত খোজকাঢ়িব লাগিব, বাট এতিয়া বহুত কমফৰ্টেবল ফিল কৰিছোঁ। চ' আমি চাগে আহি পাইছোঁ ইতিমধ্যে ক্লাউড ফৰেষ্টত। বাহিৰৰ পৰাই দেখিব বিৰাট ধুনীয়া লাগিছে। চ' বেচিকেলি ইয়াত যিকেইটা বস্তু আছে, মেইন চেণ্টাৰ অফ এট্ৰেকশ্যন যিকেইটা ইয়াত আছে চাবলগীয়া ছিংগাপুৰত, সেইকেইটা প্ৰায় মানে একেবাৰে ওচৰে আছে। এটা জেগা যদি আপোনালোকে টেক্সিত আহি ড্ৰপ হয় তেতিয়াহ'লে বাকী গোটেইকেইটা বস্তু একেদিনাখনেই ধুনীয়াকৈ চাব পাৰিব। বাট মই ভাবোঁ যে ফ্লাৱাৰ ড'ম আৰু যোনটো এইটো
ট্ৰিৰ যিটো গ্ৰুপছ আছে সেইটোকেইটা বস্তু মই ভাবোঁ যে অলপ টাইম লৈ আহিব লাগে কাৰণ চাবলগীয়া বহুত বস্তু আছে মই যিমানকেইজনক সুধিলোঁ এতিয়ালৈকে আমি আহি পাই গৈছোঁ টিকেট কাউণ্টাৰ থেংকফুলি আমি টিকেট কৰিব নালাগে অলৰেডি কৰা আছে যিহেতু So yeah, let's go inside. Flower dome which is actually very big মই অকল কিছুমান পাৰ্টছ একচুৱেলি কেপচাৰ কৰিছোঁ কিন্তু ইয়াত আপোনালোকে বেলেগ ধৰণৰ ফুল দেখিবলৈ পাব পৃথিৱীৰ বেলেগ জেগাৰ পৰা আনি পিনে ইয়াত থোৱা হৈছে আৰু বিৰাট ধুনীয়াকৈ ইয়াক সজাই ৰখা হৈছে চাই বিৰাট ভাল লাগে একচুৱেলি আৰু ইয়াৰ লগতে ক্লাউড ফৰেষ্ট আছে য'ত মই বেছি ভিডিঅ' কৰা নাই কিন্তু তাত এটা ৱাটাৰফল আছে যিটো বিৰাট ফেমাছ হয় আৰু এই ৱাটাৰফলটো একচুৱেলি ৱৰ্ল্ডৰ টলেষ্ট ইনড'ৰ ৱাটাৰফল বুলি জনা যায় আজিৰ এই দিনটোৰ লাষ্ট এট্ৰেকশ্যন আছিল লাইট এণ্ড চাউণ্ড শ্ব' আমি ক্লাউড ফৰেষ্টৰ পৰা ওলাওঁতে প্ৰায় 7:40 মান বাজিল আৰু এই শ্ব'টো ষ্টাৰ্ট হয় 7:45 একচুৱেলি এই শ্ব'টো দুবাৰ হয় এবাৰ 7:45ত হয় এবাৰ 8:45ত হয় আৰু অকল 15 মিনিটৰ কাৰণে হয় ইয়াৰ কাৰণে কোনো টিকেটছ নালাগে ইটছ কমপ্লিটলি ফ্ৰী আৰু মই ছাজেষ্ট কৰিম যে আপোনালোকে প্লিজ এই শ্ব'টো মিছ নকৰিব ইটছ ৰিয়েলি ইণ্টাৰেষ্টিং ইটছ ৰিয়েলি এপিলিং টু চি এণ্ড ইটছ ছামথিং ইউ শুড নট মিছ লাইট এণ্ড চাউণ্ড শ্ব'টো চাই আজিৰ এই প্ৰথমটো দিনৰ যাত্ৰা শেষ হ'ল আৰু এই ভিডিঅ'টি ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ মোৰ ছিংগাপুৰ ছিৰিজটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰিব বিকজ ইট ৰিয়েলি মটিভেটছ আৰু ইয়া আইল চি ইউ চুন ইন মাই নেক্সট ভিডিঅ' বাই বাই